Hello friends, how are you? যিসকলে এবাৰ 2026 বৰ্ষত এইচএছ দিবা তোমালোকৰ বাবে মই ইতিমধ্যে বহুতো ভিডিঅ' বনাইছো কিন্তু এইটো ভিডিঅ' মই স্পেশালি বনাবলৈ গৈ আছো যিসকলে এবাৰ 2026 বৰ্ষত এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম দিব তেওঁলোকে ফাৰ্ষ্ট ইয়াৰত উঠিছে নতুনকৈ কিতাপ আৰম্ভ হওঁতে ক্লাছ আৰম্ভ হওঁতে বহুত লেট হৈ যায়গৈ আৰু এক্সাম এতিয়া আৰু বেছি দিন নাই আহি পাই গ'ল গতিকে তোমালোকে এতিয়া ভালদৰে কেনেদৰে পঢ়িবা এই ভিডিঅ'টোত মই ক'ম চোৱা তোমালোকৰ যিটো এতিয়া এইচএছ ফাইনেল হয় এইচএছ ফাইনেল হেতুত কিন্তু তোমালোকৰ কোন ধৰণৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ ৰিজাল্টটো লিংক নাথাকে বা এইচএছ ফাৰ্ষ্ট ইয়াৰত বেয়া হ'লেও এইচএছ সেকেন্ড ইয়াৰত তোমালোকে ভাল কৰিব পাৰিবা কিন্তু তোমালোকৰ হাতত কিন্তু বহুত সময় কমি গৈ আছে কাৰণ এতিয়া মাৰ্চ আহি পালেই মাৰ্চত তোমালোকে এতিয়াও ফাৰ্ষ্ট ইয়াৰ এক্সামে দিয়া নাই কিন্তু বহুতে ইয়াতে ফেইল কৰিব পাৰে গতিকে এক্সামটো ভালকে দিবা তেতিয়া তোমালোকৰ যিটো কনফিডেন্স আছে না সেইটো কনফিডেন্সটো বহুত বাঢ়ি যাব এতিয়া যদি ফাৰ্ষ্ট ইয়াৰত তোমালোকে 80% ৰাখিব পাৰা তেতিয়া তোমালোকৰ এটা বিলিফ আহিব যে নিজৰ মাজতে যে মই 2027 বৰ্ষত যেতিয়া এইচএছ এক্সাম দিম তেতিয়া মই তাতো 80% প্লাস মাৰ্কস আনিব পাৰিম কাৰণ তেতিয়াহে আমি এইচএছ স্কুটি লাভ কৰিম নহয় জানো গতিকে আমি এতিয়া এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰা ভালদৰে পঢ়া উচিত আছিল কিন্তু বহুতে কিন্তু পঢ়া নাই ভালদৰে তো কিন্তু তোমালোকে যি কেদিন এতিয়া সময় আছে তোমালোকে এইকেদিন ভালদৰে পঢ়া শুনা কৰা ইংলিশ সাবজেক্টটো অলপ বেছিকৈ গুৰুত্ব দিবা কাৰণ এইচএছ সেকেন্ড ইয়াৰত গৈ কেনে তোমালোকে বহুতে ইংলিশত ফেইল কৰিবলগীয়া হয় আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ যিখিনি তোমাৰ ৰাইটিং স্কিলছ আছে সেইখিনি কিন্তু সেম হয় তোমালোকে যদি এতিয়া শিকি যোৱা তেতিয়া সেকেন্ড ইয়াৰত আৰু ইমান টেনচন ল'ব নালাগে এডভাৰটাইজমেন্ট যিখন হয় তোমালোকৰ এডভাৰটাইজমেন্ট এখন আহে আৰু ৰিপৰ্ট ৰাইটিং যিবোৰ আহে সেইবোৰ মই তোমালোকক গ্ৰুপত দি দিম মই এটা নহলে ভিডিঅ' লিংকটো দি দিম মই ভিডিঅ' বনাইছো যে এডভাৰটাইজমেন্টটো কেনেদৰে কমন পেলাব পাৰে যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম দিবা তোমালোকে কি কৰিবা এডভাৰটাইজমেন্ট 10 নম্বৰ না তোমালোকৰ কমকে আহে চাগে 6 মাৰ্কস আহে নেকি মই কোৱেশ্চন পেপাৰ এখন চাইছিলো কিন্তু ক্লাছ 12ত এডভাৰটাইজমেন্টৰ জব এপ্লিকেশন আহে আৰু জব এপ্লিকেশনত আহে তোমালোকৰ 10 মাৰ্কস তোমালোকক মই জব এপ্লিকেশনটো ধুনিয়াকৈ ভিডিঅ'টোৰ লিংক দি দিম ইতিমধ্যে মই ভিডিঅ' বনাইছো আৰু হোৱাটসএপ গ্ৰুপত জয়েন ল'বা মোৰ হোৱাটসএপ গ্ৰুপটোতো মই দি দিম যে তোমালোকে জব এপ্লিকেশন কেনেকৈ লিখিবা মোৰ মানে এটা ফৰমেট দিয়া আছে সেই ফৰমেটটো তোমালোকে ফলো কৰিলে হৈ যাব আৰু তোমালোকে যিখিনি গ্ৰামাৰ আছে 2024 25 বা তাৰ আগৰ 22 23 20 যিবোৰ গ্ৰামাৰ আছে সেইখিনি চাই যাব তোমালোকে নিশ্চয় কমন পৰিব বহুত কমন পৰে তোমালোকে সেই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখিনি ভালদৰে এনালাইসিস কৰি গলে ভালদৰে লিখি আহিব পাৰিবা আৰু ক্লাছত যিবোৰ বুজাইছিলে সেইবোৰ তোমালোকে বনাই লিখি আহিব পাৰিবা খুব ধুনিয়াকৈ আৰু ৰাইটিং স্কিলটো ভালদৰে এতিয়া চাবা আৰু আসামিজ সাবজেক্টটোত তোমালোকে ভালদৰে স্কোৰ কৰিবা তেতিয়া তোমালোকে কি এইচএছত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা গতিকে তোমালোকক মই বিশেষ একো নকও কিন্তু তোমালোকৰ যিটো কনফিডেন্স আছে সেইটো বাঢ়িব আৰু তোমালোকে এতিয়া যদি পঢ়া তেন্তে এইচএছ সেকেন্ড ইয়াৰত তোমালোকৰ বাবে বহুত ইজি হৈ যাব গতিকে ৰাইটিং স্কিলছখিনি চাবা ইংলিশৰ গ্ৰামাৰখিনি চাবা আৰু কিতাপখন ভালদৰে পঢ়িবা কোৱেশ্চন আনসাৰবোৰ বনাই লিখি আহিবলৈ চেষ্টা কৰিবা এতিয়াৰ পৰাই তেতিয়া তোমালোকে এইচএছ সেকেন্ড ইয়াৰত গৈও ইংলিশ বনাই লিখি আহিব পাৰিবা এতিয়া এই যিমান কেদিন আছে তোমালোকে ভালদৰে পঢ়া শুনা কৰা এখন ৰুটিন বনাই লোৱা যে কোনটো সাবজেক্ট আগত পঢ়িবা কোনটো সাবজেক্ট পিছত পঢ়িবা আৰু তোমালোকে এতিয়া এক্সামটো ভালদৰে দিয়া আৰু এইচএছ সেকেন্ড ইয়াৰত তোমালোকে এইচএছ এক্সাম ফাৰ্ষ্ট ইয়াৰ এক্সামটো দিয়াৰ পিছতে এইচএছ সেকেন্ড ইয়াৰৰ কাৰণে তোমালোকে পুৰা পঢ়াত লাগি যাবা আৰু পঢ়া ষ্টাৰ্ট কৰি দিবা কাৰণ তোমালোকৰ সময় কিন্তু বহুত কম এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলেহে তোমালোকে 80% নিশ্চিন্তভাৱে আনিব পাৰিবা গতিকে আজি ভিডিঅ'টো ইমানে থ্যাংক ইউ